তেওঁলোকে জনবিৰোধী আঁচনি হাতত লৈছে আৰু ঠিক তেনেদৰে তেখেতসকলৰ আঁচনি এটা আছিলে তেখেতসকলে কেনেকৈ উদ্যোগপতিসকলক আৰু চমুকৈ অধিক কৰিব পাৰে তাৰ ফলস্বৰূপ আমি দেখিবলৈ পাইছোঁ যে আজি ভাৰতৰ তেলৰ দাম বেলেগ ৰাজ্যতকৈ বেলেগ দেশতকৈ সৰ্বাধিক আজি বেছি আৰু প্ৰত্যেক দিনাই তেওঁলোকে আজি তেল হওক গেছৰ চিলিণ্ডাৰ হওক প্ৰত্যেকটো দাম আজি তেওঁলোকে বঢ়াই গৈছে আমি গৰিহণা দিছোঁ আৰু সকীয়াই দিছোঁ মোদী চৰকাৰক যে তেওঁলোকে জনবিৰোধী আঁচনি নলৈ পেলাই ৰাইজৰ হকে কাম কৰা আৰম্ভ কৰক আৰু মূল্য বৃদ্ধি যোনটো তেওঁলোকে আজি কৰিছে এই ডিজেলৰ দাম বঢ়া পেট্ৰলৰ দাম বঢ়া এইটো অতি শীঘ্ৰে কমাব লাগে নহ'লে আমাৰ প্ৰত্যেকটো বস্তুৰ ওপৰত তাৰ আমাৰ ফল পাওঁ আমি মূল্য বৃদ্ধি হোৱা আজি চাউলে হওক দাউল হওক চব্জি হওক সকলো বস্তু আজি আমাৰ যিমান আছে ডিজেলৰ লগত জড়িত সেইখিনি আমাৰ মূল্য বৃদ্ধি হৈছে আমি তেখেতসকলে প্ৰত্যেক দিনাই পেট্ৰলৰ দাম বাঢ়িছে প্ৰত্যেক দিনাই ডিজেলৰ দাম বাঢ়িছে যদি এনেদৰে বাঢ়ি থাকে তেতিয়া তেখেতসকলে যোনটো কথা কয় আজি ভোট বিচাৰি পেলাই আজি আহিছিল চৰকাৰক যে মূল্য বৃদ্ধি হ্ৰাস কৰিব মূল্য বৃদ্ধি হ্ৰাস নহয় আজি মূল্য বেছি হৈছে আমাৰ তেনেকৈ যদি পেট্ৰল ডিজেলৰ দাম বাঢ়ে তেতিয়াহ'লে আমাৰ মূল্য বৃদ্ধি কেনেকৈ কমিব তেখেতসকলক সকীয়াই দিওঁ যে ৰাইজৰ কাম কৰা আৰম্ভ কৰক নহ'লে আমি ইয়াতকৈ অধিক তীব্ৰতৰ আন্দোলন কৰিম আৰু অসম চৰকাৰক বিশেষকৈ অনুৰোধ কৰোঁ যে তেওঁলোকে নিজৰ কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰক যেন বিশেষকৈ অসমত য'ৰ পৰা তেওঁলোকে তেল লৈ যায় অসমৰ পৰা তেল লৈ যায় আৰু আমাকে আমাৰ অধিক মূল্য তেওঁলোকে দিব বিচাৰে যে এইখিনি তেওঁলোকে আলোচনা কৰক 70 টকা বেছি হৈ গৈছে 72 আমাৰ ইয়াত হৈছে বিদেশত তাৰ মূল্য 30-40 টকা তেখেতসকলে কম দামত কিনি অধিক মূল্যত বিকে যে এইটো তেখেতসকলে কি ৰাজ্য এখন চৰকাৰ চলাইছে যেতিয়া আমাৰ প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়া আছিল তেখেত এখন পৃথিৱীত জানা এখন ইকনমিষ্ট আছিল তেখেতে কেনেকৈ সুন্দৰভাৱে চৰকাৰ চলালে আজি তেখেতসকলে এই সুন্দৰ চৰকাৰখন আমি কৰি অহা ভাল কামখিনি আজি সব নষ্ট কৰি আজি জনবিৰোধী গোটেই আঁচনিখিনি লৈ দেশখনক বৰবাদ কৰাত তেওঁলোকে আগবাঢ়িছে সেইকাৰণে তেওঁলোকক আমি অৰিহণা দিছোঁ আৰু ইয়াতকৈ অধিক তীব্ৰতৰ আমি আন্দোলন দিনত ল'ম